গাইজ আজি হ'ল 3 তাৰিখ আৰু আমাৰ ওচৰৰ মন্দিৰতে নাম আছে তো আমি নাম পৰিৱেশন কৰিবৰ কাৰণে যাই আছোঁ আৰু আপোনালোকে চাই থাকিব মানে কি আৰু এইটো ৰিলিডিঅ' হয় তো গতিকে আপোনালোকে এইখিনি দেখা পাব এইফালে আছে ডাঙৰ বিহুত গৈছে আমাৰ পাতখিনি পালি চব যাই আছে আৰু গাইজ আমাৰ মন্দিৰটো অলপমান দেখাই দিছোঁ দেই এইফালে পিছফালে আহিছে বৌ হৈ আছে এই ৰীতে বৌ তো গাইজ লগ আৰু গাইজ এনেকৈ বাহিৰত চেণ্ডেল থৈ দিলোঁ আৰু এতিয়া গৈছোঁ ভিতৰৰ ফালে আৰু আপোনালোকে চাব পাৰিছে ইয়াত নাম চাম ধৰি আছে আয়তীসকলে আৰু ময়ো ইয়াত এনেকৈ বহি আছোঁ আৰু মই নাম চাই আছোঁ তো গাইজ আমাৰ এটা নাম গোৱা হ'ল আৰু এইফালে বহি আছে পাতখিনিৰ পৰা একদম চব পালি বহি আছে আৰু এই সম্পূৰ্ণ নামটো ফেচবুকত পাব নহ'লে ইউটিউবত পাব সম্পূৰ্ণ নাম চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰক ফ'ল' কৰক গাইজ চাই নাম গাবৰ কাৰণে ৰেডি এই চাওক চব ৰেডি আছে একদম থিয়া নাম গাবৰ কাৰণে গাইজ ভণ্টি এটা ৰেডি হৈছে ৰেডি গাইজ ৰেডি পূৰা একদম থিয়া নাম গাবৰ কাৰণে শ্ৰী কুকুলীয়াপাৰ বুঢ়াগোঁসাই ঘৰ সত্ৰত আমি আজি বিৰনাম গাবলৈ ওলাইছোঁ আৰু এইটো চাওক এনেকুৱা ধৰণৰ পৰিৱেশ আৰু এইফালে আছোঁ গাইজ মই এইফালে পূৰা আছে আমাৰ ভণ্টি আছে গাঁও আৰু গাইজ আমাৰ নাম গোৱা হৈ গ'ল এতিয়া পৰা ঠিকাক আমাৰ মানে সম্বৰ্ধনা জনাইছে আৰু গামোচা দিছে ঘৰত তো এনেকৈ আমি সম্বৰ্ধনা অনুষ্ঠান সমাপ্ত কৰি কিনে চাহ পানী খাই কিনে ঘৰ মূৰা হ'লোঁ আজিলৈ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কমেণ্ট কৰি কিনে ভিডিঅ'টো শ্বেয়াৰ কৰি থৈ দিব আৰু এটা কমেণ্ট কৰিব গঠনমূলক আৰু পেজটো ফ'ল' কৰি থৈ দিব ধন্যবাদ জয় অসম জয় জুবিন দা।